ভিভো কোম্পানীয়ে ভিভো মোবাইলবোৰত দিলে আন এটা নতুন আপডেট। সেই আপডেটটো হ'ল ভিভোৰ যিবোৰ Y53 মোবাইল আছে সেই সকলোবোৰ মোবাইলতে আমাৰ ফেচ লকটো এনাবল কৰি দিলে। যদি আপোনালোকে সেই লকটো বা সেই সুবিধাটো আপোনালোকে বিচাৰিছে তেনেহ'লে আপোনালোকৰ সেই ভিভো Y53 মোবাইলবোৰ যিমান আছে আপোনালোকৰ সেই সকলোবোৰৰ ছিষ্টেম আপডেটটো দিব আৰু তেতিয়াই আপোনালোকে ফেচ লকৰ সুবিধাটো ল'ব পাৰিব। আৰু যিবোৰ মোবাইলত আপোনালোকে বা যিবোৰ এণ্ড্ৰইড মোবাইল আছে আপোনালোকৰ আৰু তাতে ফেচ লক নাই, তে আজি এই ভিডিঅ'ত আপোনালোকক মই জনাম যে সকলোবোৰ এণ্ড্ৰইড মোবাইলতে কেনেকৈ ফেচ লকৰ সুবিধাটো আমি পাব পাৰোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকৰ যিবোৰৰ মোবাইলত ফেচ লকৰ সুবিধাটো নাই আৰু আপোনালোকে যদি বিচাৰিছে ফেচ লকৰ সুবিধাটো আপোনালোকৰ মোবাইলত থাকিব লাগে তেনেহ'লে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব, যাৰ নাম হৈছে IOBIT এপ লক। এইটো প্ৰথমতে আহি গৈছে আমাৰ IOBIT এপ লক, ফেচ লক, ফিংগাৰপ্ৰিণ্ট সকলো ইয়াতে আছে। আৰু মই এইটো এপ বহু আগৰে পৰা ইউজ কৰি আছোঁ, কাৰণ এই এপটো সম্পূৰ্ণভাৱে মোৰ পচন্দ হৈছে। আৰু এই এপটোৰ ডাউনলোড হৈছে 1 মিলিয়ন আৰু ৰেটিং পইণ্ট দিছে 33,000 মানুহে 4.5 ৰেটিং দিছে। আৰু ইনষ্টল কৰাৰ পিছত আপোনালোকে এই এপটো অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব আপোনালোকৰ ওচৰত। আৰু ইয়াতে প্ৰথমতে আমাৰ এটা পেটাৰ্ণ খুজিব, পেটাৰ্ণটো কনফাৰ্ম কৰিলোঁ। ইয়াৰ পিছত ইমেইল দিব খুজিছে তেনেহ'লে ইমেইল দিব পাৰে, আৰু যদি দিব নোখোজে নহ'লে ৰিমাইণ্ড মি লেটাৰ এইটো কৰিব পাৰে। আৰু আপোনালোকে ইয়াতে প্ৰথমতে দেখা পাইছে স্ক্ৰীন লক। আপোনালোকে এই ফেচ লকৰ জৰিয়তে আপোনালোকে স্ক্ৰীন লকটো কৰিব পাৰে, যিটো আপোনালোকে লক কৰে মোবাইল, আৰু মোবাইলৰ লকটো আনলক কৰিবলৈ এই প্ৰথমতে আপোনালোকৰ যদি ফেচৰ প্ৰয়োজন বোধ কৰে আপোনালোকে, তেতিয়া আপোনালোকে ইয়াতে লকৰ ভিতৰত লকটো আপোনালোকে এনাবল কৰিব লাগিব। ইয়াৰ পিছত মই হোৱাটছএপটো কৰি দিলোঁ, অ'পেন কৰিব লাগিব এতিয়া। আৰু এইটো ইয়াতে এলাউ কৰিব লাগিব IOBIT এপটো, মই এলাউ কৰি দিলোঁ। আপোনালোকে এনেকুৱা কৰি কৰিব। তাৰপিছত মই দিলোঁ ইয়াতে ফ্লিপকাৰ্ট হৈ গৈছে। এতিয়া আমি আকৌ ইয়াতে যাব লাগিব, যাই কিনে আমাৰ ইয়াতে যাব লাগিব এতিয়া। আৰু ইয়াতে যিটো আপোনালোকে ফাৰ্ষ্টত যিটো ফ্লিপকাৰ্টৰ সোঁ ছাইডত বা ডাইন ছাইডত যিটো ফাৰ্ষ্টত যিটো ফেচৰ চিহ্ন আছে বা ফেচৰ আইকন আছে তাতে আমাৰ ক্লিক কৰিব লাগিব আৰু ইয়াতে ষ্টাৰ্ট কৰিব লাগিব। আৰু ষ্টাৰ্ট কৰাৰ পিছত আপোনালোকৰ এটা প্ৰচেছ হ'ব। প্ৰচেছ হোৱাৰ পিছত আপোনালোকৰ যিটো ফেচ হয় সেইটোৰ সৈতে আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। এইটো এনাবল নাও আছে, এতিয়া মই এনাবলত ক্লিক কৰিম। ক্লিক কৰিলে এলাউ খুজিব। এলাউ খোজাৰ পিছত এইটো মোৰ এতিয়া চেহেৰাটো আহি গৈছে, ফেচটো আহি গৈছে। আৰু লকটো অলপ সময় লাগিব পাৰে, এইটো হৈ গৈছে। আৰু এই ফেচ লকটো ক'ত আপোনালোকে লগাব খুজিছে, মই স্ক্ৰীন লগতো লগাব খুজিছোঁ, ফ্লিপকাৰ্টত লগাব খুজিছোঁ, হোৱাটছএপত লগাব খুজিছোঁ। আমাৰ মেইন হ'ল স্ক্ৰীন লক। এতিয়া আমি বেক আহি চাম যে আমাৰ স্ক্ৰীন লকটো ফেচ লকৰ জৰিয়তে হৈছে নে নাই। এতিয়া কি এপছত লগাইছিলোঁ, হোৱাটছএপ, তাৰপিছত ফ্লিপকাৰ্ট, মই হোৱাটছএপ ফোনতে গ'লোঁ আৰু মই ফেচ লকটো এতিয়া আনলক কৰিম। এইটো চাব আপোনালোকে হৈ যাব, এইটো হৈ গৈছে। আপোনালোকে মই এতিয়া স্ক্ৰীন লকটো কৰিব নোৱাৰোঁ, কাৰণ মোৰ ইয়াতে স্ক্ৰীন ৰেকৰ্ডিং হৈ আছে, আৰু যদি লক কৰোঁ তেনেহ'লে আমাৰ স্ক্ৰীন ৰেকৰ্ডিংটো অফ হৈ যাব। সেইকাৰণে আপোনালোকে স্ক্ৰীন লকটোও কৰিব পাৰে আপোনালোকে এই এপটোৰ জৰিয়তে। আপোনালোকৰ যিবোৰ এণ্ড্ৰইড মোবাইল আছে আৰু তাতে যদি ফেচ লকৰ সুবিধাটো নাথাকে তেনেহ'লে আপোনালোকে এই IOBIT নামৰ এপ লকটো বা ফেচ লকটো ডাউনলোড কৰি বা ইনষ্টল কৰি আপোনালোকে এই ফেচ লকৰ সুবিধাটো এনাবল কৰিব পাৰে বা এই ফেচিলিটিটো আপোনালোকে অনুভৱ কৰিব পাৰে। আৰু আপোনালোকে বন্ধুসকলৰ মাজত যাই আপুনি ক'ব পাৰিব বা লেবেল দিব পাৰিব যে আৰু মোৰ মোবাইলটো মই ফেচ লক এনাবল কৰিছোঁ বা আপডেট দিছোঁ। আৰু এনেকৈ আপোনালোকে ফেচ লকৰ সুবিধাটো অনুভৱ কৰিব পাৰে আৰু আপোনালোকৰ মোবাইলৰ পৰা আৰু উন্নত ধৰণৰ এটা এনজয়ফুল কৰিব পাৰে। আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে। আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে আপোনালোকে এটা লাইক দিব, কমেণ্ট কৰিব, পাৰিলে শ্বেয়াৰ কৰিব। আৰু কিন্তু বন্ধুসকল আপোনালোকে কেতিয়াও ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ ছাবস্ক্ৰাইব কৰোঁতে কোনো ধৰণৰ পইচা নালাগে, এইটো ফ্ৰীতে হয়, একেবাৰে সম্পূৰ্ণভাৱে বিনামূলীয়া হয়। আৰু ইউটিউবে এই কাৰণে আপোনালোকক এই
এই ছাবস্ক্ৰাইবটো বিনামূলীয়া কৰি দিছে, যাতে আপোনালোকে সকলো ধৰণৰ ইউটিউবাৰক ছাবস্ক্ৰাইব কৰি উৎসাহ যোগাব পাৰে আৰু ইউটিউবাৰসকলে আপোনালোকৰ বাবে আৰু নতুন নতুন ভিডিঅ' আনিব পাৰে। আৰু এটা কথা বন্ধুসকল, আপোনালোকক মই নেক্সটত যিটো ভিডিঅ' দিম সেই ভিডিঅ'টোত মই ক'ম আপোনালোকে মাত্ৰ কেৱল ফোন কৰি বা আপোনালোকৰ বেলেগৰ লগত আপোনালোকৰ মোবাইলৰ সৈতে কথা কৈ কেনেকৈ আপোনালোকে পইচা ইনকাম কৰিব পাৰে। আজিলৈকে বন্ধুসকল ইমানতে শেষ কৰিলোঁ। তেতিয়ালৈকে আপোনালোকে ভালে থাকিব, সুস্থ থাকিব। থেংক ইউ ছ' মাছ।